390 ডিউক এইখন কিমান প্ৰাইচটো এখন 90000 এখন 90000 অকল 90000 মাত্ৰ ডিউক 350 নমস্কাৰ মই ওলাইছোঁ আজি ৰূপাই চাইডিং ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰলৈ ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰত গৈ আপোনালোকক দেখাম মই প্ৰত্যেকখন বাইক আৰু প্ৰত্যেকখন বাইকৰ প্ৰাইচসমূহ দেখাম আৰু ভিডিঅ'টো চাই থাকক নুমলছ ব্লগ আৰু চাই আপোনালোকে শ্বেয়াৰ কৰিব লগৰবোৰক কোনোবা ছেকেণ্ড হেণ্ড বাইকৰ ল'বলৈ ইচ্ছা থাকিলে ল'ব পাৰে বহুত কম দামত বাইকসমূহ দিয়া আছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পাই গ'লোহে মই সুৰজ মটৰ্ছ চাই যাওঁ ভিতৰলৈ আহি গ'লোঁ ডিলাৰত সুৰজ মটৰ্ছ বাইক চাই লওক মোৰ মালিকৰ গাড়ী খালী আছে মালিক এজন স্কুটি আছে স্কুটি এখন য়ামাহা কোম্পানী আছে স্কুটি তাৰপিছত আপোনাৰ এখন আছে ফেশ্বন তাৰপিছত এখন আছে পালচাৰ 150 তাৰপিছত এখন আছে আপোনাৰ এফজেড এছ নেকি এফজেড এছ এখন স্কুটি এখন আছে 220 এখন আছে ধুনীয়া বাইক 220 আপোনাৰ বেয়া মনৰ পচন্দৰ এইটো ইনজেক্টৰ নাই এইটো প্ৰাইচবিলাক প্ৰাইচ নেকি এইটো 90000 আছে একদম কম ৰেটত লগোৱা আছে আপোনাৰ প্ৰাইচবিলাক বাইকখন বৰ ধুনীয়া আছে চাই লওক এইখন আছে ডিউক 390 PS3 এইফালে আছে পালচাৰ 220 আকৌ এখন আছে এইটো কি আছিলে স্প্লেণ্ডাৰ এখন আছে গেলেমাৰ এখন আছে প্ৰাইচবিলাক চাই চাওক মই কৈ দিছোঁ প্ৰাইচসমূহ কৈ দিছোঁ চাওক কি এখন কিমান চাই লওক কিমান দাম R15 1 লাখ R15 1 লাখ প্ৰাইচটো 1 লাখ কম বেছি হ'ব চাগে হৈ যাব মিলাই দিব এখন 50000 এখন আছে আপোনাৰ স্প্লেণ্ডাৰ 50000 এইখন গেলেমাৰখন 56 অনলি বহুত প্ৰাইচ ধুনীয়া এখন আছে ডিউক 390 ডিউক এইখন কিমান প্ৰাইচটো এখন 90000 এখন 90000 অকল 90000 মাত্ৰ ডিউক 350 390 হয় 390 এখন চাওক এইখন 390 অকল 390 বহুত কম প্ৰাইচ লগোৱা আছে কাৰণ 220 90000 এখন 90000 ধুনীয়া আছে 220 90000 আনিও কম দি আছে কম বেছ হৈ যাব আহি যাব কম বেছ হ'ব অলপ তাৰপিছত এখন কিমান আছে এখন আছে 38 এখন 38 স্কুটি আপোনাৰ কম বেছি হৈ যাব 40 লগোৱা আছে প্ৰাইচটো 38 কৈছে এইখন আছে আপোনাৰ এফজেড এছ এখন 50000 এইখন আৰু 50000 অকল 50000 এফজেড এছ এইটো নতুন হয় বাইকখন নতুন হয় 150 এখন আছে এখন আছে 40000 এখন 40000 আপোনাৰ 150 পালচাৰ পাই যাব কম বেছটো হ'বই অলপ চলপ আৰু এখন আছে এখন ফেশ্বন এখন ভাল বাইক এখন ধুনীয়া দিয়ে এখন প্ৰাইচটো এখন 40 কৰি দিম এখন 40 কৰিব অকল 40 এখন আছে স্কুটি এখন আছে এখন 38 এখন 38 তো আহি যাব বহুত কম প্ৰাইচত বাইক দি আছে ইয়াত আমাৰ এইটো কি কৈছিলে চাইডিঙৰ ৰূপাই চাইডিঙত কাকপথাৰ ৰোড ৰঙাজান বাইপাছ তিনিআলি তো মই কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যন দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু বাইক চাইক লাগিলে ক'ব কণ্টেক্ট কৰিব ফোন নম্বৰটো দি দিম বাৰু মই ডিছক্ৰিপশ্যনত চাই দিব নমস্কাৰ ধন্যবাদ